জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিৰ্মীয়মান পানী যোগান প্ৰকল্পৰ পৰিদৰ্শন কৰিলে CEM ৰংহাঙে। ৰংথিয়াংস্থিত কাৰ্বি লামেট আমাৰ নিজা কাৰ্যালয়ত আমাৰ কাৰ্যনিৰ্বাহক সদস্যৰ সভা। বৈঠালাংছত KCSৰ আঞ্চলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে যুদ্ধকালীন প্ৰস্তুতি। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ। এতিয়া বিতং বাতৰি। হামৰেনৰ লাংমিনছত আমলং নৈৰ উৎসখনিত নিৰ্মীয়মান হৈ থকা জনস্বাস্থ্য বিভাগৰ পানী যোগান প্ৰকল্পৰ পৰিদৰ্শন কৰিলে পৰিৱেশৰ CEM তুলিৰাম ৰংহাঙে। এই পানী যোগান প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে পশ্চিম কাৰ্বি আংলঙৰ হামৰেন, বিথুং ৰেংথেমা আৰু ৰংখাঙৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱা পানী পাবলৈ সমৰ্থ হ'ব বুলি আশা কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙত বহু অভাৱৰ ভিতৰত বিশুদ্ধ খোৱা পানীৰ অভাৱ দীৰ্ঘদিনীয়া। এই প্ৰকল্প নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে বৃহত্তৰ হামৰেন, বিথুং ৰেংথেমা আৰু ৰংখাং সমষ্টিবাসী ৰাইজৰ বিশুদ্ধ খোৱা পানীৰ বাবে হোৱা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব। পৰিদৰ্শনৰ সময়ত CEM ৰংহাঙৰ উপৰিও পৰিষদৰ অধ্যক্ষ হৰেন সিং বে, হামৰেন পৰিষদীয় সমষ্টিৰ সদস্য মঙ্গল সিং টিমুঙকে ধৰি বিভাগীয় অভিযন্তা, ঠিকাদাৰকে ধৰি আন বিষয়া কৰ্মচাৰীসকলে লগ দিয়ে CEM ৰংহাঙক। দেওবাৰে 30 জুলাইত কাৰ্বি লামেট আমাৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সদস্যৰ সভা। সভাত আমাৰ স্থানীয় কাৰ্যালয় নিৰ্মাণৰ বাবে স্থায়ী স্থানৰ লগতে কাৰ্বি ভাষা সাহিত্য বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিভিন্ন দিশৰ ওপৰত সভাত আলোচনা বিলোচনা কৰা হয়। বিগত 1964 বছৰত প্ৰতিষ্ঠা হোৱা কাৰ্বি লামেট আমেৰ আজি পৰ্যন্ত অনুষ্ঠানটোৰ নিজাববীয়াকৈ এটুকুৰা মাটিৰ অভাৱ বাৰুকৈ অনুভৱ কৰে সভাই। কাৰ্বিসকলৰ নিজাকৈ এখন স্বায়ত্তশাসিত পৰিষদ থকা স্বত্তেও কাৰ্বি জাতিৰ ভাষা সাহিত্য তথা সংস্কৃতিৰ উত্থানত প্ৰধান আধাৰ স্বৰূপ কাৰ্বি লামেট আমেৰ নিজাকৈ স্থায়ী ভৱন নাই, ভূমি নাই। কাৰ্বি জাতিৰ বাবে চৰম দুখজনক আৰু লজ্জাজনক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ লামেট আমাৰ কৰ্মকৰ্তাসকলে এই সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে। আমেৰ সভাপতি সুৰেন ক্ৰামছাৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সদস্যৰ সভাত কাৰ্বি লামেট আমাৰ অধিৱেশন আৰু ডিফু সাহিত্য একাডেমীত অধিৱেশন অনুষ্ঠিত কৰাৰ ওপৰত বিশদভাৱে আলোচনা বিলোচনা কৰা হয়। বৈঠালাংছ এলেকাৰ KCSৰ উদ্যোগত KYF জনেল ফেষ্টিভেল অৰ্থাৎ আঞ্চলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে যুদ্ধকালীন প্ৰস্তুতিত নামি পৰিছে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কমিটিৰ বিষয়ববীয়াসকলে। যোৱা 24 জুলাইত বৈঠালাংছ KCS জনৰ উদ্যোগত অভ্যৰ্থনা সমিতি গঠন কৰা দিয়াৰ পিছতে বৈঠালাংছৰ চেৰডিহুন আকলামত থকা মুকলি মঞ্চত দেওবাৰে পুনৰ এখন সভা অনুষ্ঠিত কৰি যুটীয়া সম্প্ৰসাৰণ সমিতি গঠন কৰা হয়। অহা 27 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া আঞ্চলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমাৰোহৰ এক প্ৰাক প্ৰস্তুতিৰ অংশ হিচাপে বৈঠালাংছৰ চেৰডিহুন আকলামৰ মুকলি মঞ্চত অনুষ্ঠিত এক সভাত গঠন কৰে যুটীয়া সম্প্ৰসাৰণ সমিতি। দেওবাৰে অনুষ্ঠিত এই বিশেষ সভাত বৈঠালাংছৰ বিধায়ক ডাক্তৰ মানসিং ৰংপি, পশ্চিম কাৰ্বি আংলঙৰ সভাপতি তথা KCSৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ মুখ্য উপদেষ্টা অৰুণ টেৰা, ৰূপালী KCSৰ জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ধনসিং টেৰাং প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি ৰূপালী জয়ন্তীৰ অনুষ্ঠানসমূহ সুকলমে সম্পন্ন হোৱাৰ সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। ini non minkan fit ko bakro dak apram le pambaro de migi no minkan masi mi bombo la pen jerap sit ko pin ni do la pen non le pong bang ke la da salin katalon dia pang apiri ka mai ni fansi amai pu na pe da no amai pu don ko don si ka do na cerap sit tu ni nombor kape dam pun dia pang ina Nasi pindah sub komiti non pen tiada to karena sote kata kongcumbang banan kumpan nasi asam ram tin tun sita
Metang department. Koson basic committee ma. Mesel pe koson se pikun segi bha hamni tum. Ma khapon ko la penang de tum ana suja tum bai kom nang. কেইবাগৰাকী উদ্যোগী ব্যক্তিসকলৰ ওপৰত ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে বিভিন্ন দায়িত্ব অৰ্পণ কৰা হয় উক্ত সভাতে উল্লেখ্য কেচিএছৰ 21 গোটৰ পৰা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাৰ কথা সদৰি কৰে উদ্যোগীসকলে ইয়াৰ উপৰি সাংস্কৃতিক সন্ধিয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতানুষ্ঠান হ'ব বুলি ব্যক্ত কৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ কাৰ্যকৰী সমিতিৰ সভাপতি ধনেশ্বৰ তেৰাঙে বৈঠালাংছৰ পৰা জাসেন ইংহে ৰিপৰ্ট কাট নিউজ বৈঠালাংছ এলেকাত বনৰীয়া হাতীৰ সন্ত্ৰাস পুৱতি নিশা হানলক্ৰক পাটৰগাঁৱত এই সন্ত্ৰাস কুমুৰা কটা বনাঞ্চলৰ পৰা অহা তিনিজনীয়া হাতীৰ দলে তহিলং কৰিলে বহু খেতি পথাৰ ভাঙি চুৰমাৰ কৰিলে ধনেশ্বৰ সেনাৰ নামৰ লোকজনৰ বাসগৃহ কদমপি ৰক্ষা পৰে ধনেশ্বৰৰ পৰিয়ালটিৰ একাংশ অবিবেচক আৰু স্বাৰ্থনবিকী মানৱৰ দ্বাৰা বনাঞ্চল ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ চূড়ান্ত পৰিণতিত বনৰীয়া হাতীয়ে বনাঞ্চল এৰি জাকে জাকে প্ৰৱেশ কৰিছে জনাঞ্চলত খাদ্যৰ অনুসন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে গাঁৱৰ কৃষকসকলৰ কষ্টুপাৰ্জিত খেতিবাতি তথা ফচল তহিলং কৰিছে আৰু এইদৰে অহা হাতীৰ জাকে কেতিয়াবা গাঁৱৰ ঘৰ বাৰীকে ধৰি কেতিয়াবা মানুহৰ প্ৰাণ পৰ্যন্ত হানি কৰা দেখাৰ উদাহৰণ পোৱা যায় বানপানীয়ে বনাঞ্চল বুঢ়াই পেলোৱা জাক হাতী জনাঞ্চলত প্ৰৱেশ কৰাৰ বাতৰি ইতিমধ্যে সংবাদ মাধ্যমত অনেকবাৰ সদৰি কৰা সত্ত্বেও নিৰ্লিপ্ত ভূমিকা পালন কৰি থকা ৰাজ্যৰ বন বিভাগটোৱে আজিৰ তাৰিখলৈকে কিবা পদক্ষেপ গ্ৰহণ কৰাৰ বাতৰি ওলোৱা নাই পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ বৃহত্তৰ এলেকা খেৰণী বনাঞ্চলৰ বৃহত্তৰ এলেকাত হাতীৰ সন্ত্ৰাস আজি নতুন কথা নহয় বাধ্যত পৰি এলেকাটোৰ অধিবাসীৰ অধিকাংশই হাতী মানুহৰ সহবাস কৰিবলৈ অভ্যস্ত কৰিছে যদিও মাজে সময়ে এই ধৰণৰ ঘটনাই জনজীৱনক বিপৰ্যস্ত কৰি পেলোৱা পৰিলক্ষিত হয় এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উঠিছে ৰাজ্য তথা কাৰ্বি আংলঙৰ বিয়োগম বন বিভাগটোৱে কুম্ভকৰ্ণৰ নিদ্ৰাৰ পৰা কেতিয়া সাৰ পাব আৰু সৰ্বসাধাৰণ ৰাইজৰ বাবে কেতিয়া প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Assam Professional Academy. Admission going on in Assam Professional Academy for the session 2017. Civil Engineering and Automobile Engineering. BBA, BCA, MSW, Hardware and Software. BA, MA in Physical Education. BSc, MSc in Environmental Science. BA in NGO Management and LLM. Assam Professional Academy, Bora Service Quality 7. Phone number 9508-207595 or you can also contact in 9854236557. Cut News Channel ay hinpanang itunghan ng one pillar at Practical the Talent Show. The artist Kirby traditional attire and its innovation.
Jong sinang litung labang so show long interested lote Ladakh screen long kipi anambara long nang litung homri ignon. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Trail, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along long pon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu long pon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্মিলনৰ কাৰ্বি আংলং কমিটিৰ উদ্যোগত আৰু ডিফু আঞ্চলিক কমিটিৰ সহযোগত ডিফু ক্লাবত 2017 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তম ফলাফল দেখুৱাবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকলক 30 জুলাইত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত 10 গৰাকী ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা আৰু প্ৰশিষ্ট পত্ৰ প্ৰদান কৰি উৎসাহিত কৰে। পুৱা 11:30 বজাৰ পৰা অনুষ্ঠিত এই সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্মিলনৰ কাৰ্বি আংলং জিলা কমিটিৰ সভাপতি সুৰজ ছেত্ৰীয়ে। সভাত উপস্থিত অতিথিসকলক পৰিচয় কৰাই দিয়ে সদৌ অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মায়ে। निर्माण के रूप में हमें आगे बढ़ के काम करना है। ভাল ফল দেখুৱাই পাছ কৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকল আছিলে গোৰ্খা কমিউনিটিৰ ফালৰ পৰা তেওঁলোকক আমি সম্বৰ্ধনা জনোৱা হ'ল। যিসকল ইয়াত উপস্থিত আহিছে তেওঁলোকক আজি সম্বৰ্ধনা জনোৱা হ'ব আৰু তাৰ লগতে যিসকল নাই তেওঁলোকক অনাগত দিনত যাতে ভাল এটা ৰিজাল্ট কৰি যাওঁ তাৰ বাবে আমি এটা কামনা কৰিছোঁ। সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় কমিটিৰ সঞ্জীৱ লিম্বুৱে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও দাৱাৰ চাংপো লামাই সন্মানীয় অতিথি আৰু অনেক ছাত্ৰ-ছাত্ৰীয়ে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে। মংগল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ। গেৰুৱা দল বিজেপিৰ বিজয় যাত্ৰা চলিছে কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ। কাৰ্বি আংলং জিলাৰ অন্তৰ্গত সুলভ মূল্যৰ বেচা কিনা সমবায় সমিতিৰ অধীনৰ সমিতিসমূহতো অধিকাংশ আসনত বিজেপিৰ সদস্যৰে বিজয় হৈছে। যোৱা 27 জুলাইত তাৰাবাসা লেমছৰ পুৰণি কমিটিৰ কাৰ্যকাল শেষ হৈ যোৱাত সেই সমিতি ভংগ কৰি তাৰ ঠাইত সিদিনাই নতুন কমিটি গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰে। ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত নিৰ্বাচনত বিজেপি, কংগ্ৰেছ আৰু HSDCৰ প্ৰাৰ্থী মিলাই মুঠতে 40 গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰে। লেমছৰ নতুন সমিতি গঠনৰ বাবে 27 জুলাইত অনুষ্ঠিত নিৰ্বাচনত বিজেপিৰ 12 জন, কংগ্ৰেছৰ 2 জন আৰু HSDCৰ 1 জন প্ৰাৰ্থীক লৈ মুঠতে 15 গৰাকী সদস্যই জয়লাভ কৰে বুলি তাৰাবাসা সমবায় সমিতিৰ অধ্যক্ষ আৰু সুন্দৰ ইংটি আৰু সম্পাদক বিপুল চন্দ্ৰ নাথে কাট নিউজ চেনেলৰ সাংবাদিকক জানিব দিয়ে। ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ। বিশ্বজুৰি গোৰ্খাসকলৰ ঐক্য শক্তি প্ৰদৰ্শনৰ বাবে বুকাজান গ্ৰেটাৰ গোৰ্খাসকলে উলিয়ালে সমদল। পশ্চিম বংগত গোৰ্খালেণ্ড গঠনৰ দাবীত বিশ্বব্যাপী বসবাস কৰি থকা গোৰ্খাসকলে ঐক্য শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ 30 জুলাইত গোৰ্খাসকলে সমদল উলিয়ালে 30টা দেশৰ প্ৰায় 100টা চহৰ তথা নগৰত। বুকাজান গ্ৰেটাৰ গোৰ্খাসকলে বুকাজানৰ পৰা সমদল আৰম্ভ কৰি গৈ সুখানদানত শেষ কৰে। গোৰ্খাৰ নেতৃত্বৰ সমদলৰ মাজতে পশ্চিম বংগ চৰকাৰে গোৰ্খাৰ ওপৰত কৰা নিপীড়ন বন্ধ কৰাৰ লগতে পশ্চিম বংগত শীঘ্ৰে দাৰ্জিলিং, কালিম্পং এলেকা আৰু শিলগুৰি এলেকাক লৈ গোৰ্খালেণ্ড গঠন কৰি দিয়াৰ দাবী সম্মিলিত স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বুকাজান এলেকাত বসবাস কৰি থকা প্ৰায় সহস্ৰাধিক গোৰ্খাসকলে এই সমদলত অংশগ্ৰহণ কৰে। সমদলত তেওঁলোকে গোৰ্খালেণ্ড গঠন কৰি দিয়াৰ শ্লোগানেৰে বুকাজানৰ আকাশ বঁটা মুখৰিত কৰে। বুকাজানৰ পৰা আনন্দ তেৰাং, কাট নিউজ। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্জয় তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।